হেল্ল' সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মনটো অকণমান ভালো বেয়াও, মানে কালিলৈ যাবগৈ লাগিব হোষ্টেললৈ। একদমেই বেয়া পাওঁ মই হোষ্টেললৈ গৈ, ঘৰত থাকি মই চবতছে বেছি ভাল পাওঁ, কিন্তু যাব লাগিব আৰু বেছি দিন নাই। এইটোৱে ভাবিছোঁ যে সুকলমে সেইকেইটা দিন পঢ়ি ভালদৰে যে ওলাই আহিব পাৰোঁ। ভণ্টিয়ে বোলে ব'ল দোকানৰ পৰা আহোঁ, সৰু সুৰা এটা বস্তু আনিবলৈ আছে, দুইজনীয়ে গৈ লৈ আহোঁগৈ। আৰু সেইটো কাৰণে দুইজনী অকণমান ওলাই গৈছোঁ দোকানৰ ফালে। ঘৰৰ সন্মুখৰ ৰাস্তাটো অকণমান এনেই দেখাই দিছোঁ, কাৰণ নিজৰ ঘৰখনৰ পৰিৱেশটো সকলোৱে ভাল পায়। তাতে আমাৰ চৌহদৰ পৰিৱেশটো এনেও বহুত ধুনীয়া। আহি পালোঁহিয়ে, পাই আহি ওচৰতে আছিলে দোকানখন, কিবা বিস্কুট চানা প্ৰয়োজনীয় সৰু সুৰা আনিলোঁ। বাকীখিনি পাপাই লৈ আহিব, আৰু বাকী ঘৰৰ যিবোৰ সামগ্ৰী সেইবোৰতো মায়ে টোপোলা পাতি বান্ধি আজৰিয়ে কৰি থৈছে। সেইকাৰণে সৰু সৰু বস্তু কেইটামান আনিলোঁ, আৰু সেইকেইটাকে ভৰাই থ'ব লাগিব। মই নভৰাওঁৱে, মায়ে ভৰাই দিব ধুনীয়াকৈ। আৰু আহি পাই ভণ্টিয়ে বোলে ফ্ৰক এটা আছিলে তাই ধুনীয়াকৈ পিন্ধি লৈ বোলে ফটো মাৰি দিওঁ। তাৰপিছতে ফটো দুখনমান উঠি ল'লোঁ। এনেদৰে বহুত দিনৰ মূৰত ঘৰলৈ আহিলে ফটো উঠা হয়, আৰু ভণ্টিয়ে ধুনীয়াকৈ ফটো মাৰি দিলে। আৰু মনে মনে ইয়া দেখিছেনে বাৰু, ভিডিঅ' কৰিও থৈ দিলে। ভাল উঠিলে ফটোকেইখন, তাই খুব ধুনীয়াকৈ মাৰি দিলে মোক। ইয়াতে সাঁচি থৈছোঁ, তেতিয়া কেতিয়াবা চাবও পৰা হ'ব। তাৰপিছত আহি গ'ল চবতছে ভাল নলগা কথাটো, সেইটো হৈছে হোষ্টেললৈ যোৱাৰ আগত কাপোৰ পেকিং কৰা। কিন্তু যেতিয়া হোষ্টেলৰ পৰা ঘৰলৈ আহোঁ 4-5 দিনৰ আগতে সেইবোৰ বান্ধি মেলি থৈ দিয়া হয় আৰু পেকিং কৰা হয়। কিন্তু যোৱাৰ দিনা কোনো মতে মায়ে কৈ ভৰাকৈহে ভৰোৱা হয়। ভৰাই ল'লোঁ কাপোৰকেইটা, আৰু এইকেইটা বস্তু প্ৰয়োজনীয়কেইটা ধুনীয়াকৈ লৈ লৈছোঁ সামৰি। এইটো বেগতো কিবা নিব লাগিব, মায়ে কিবা আচাৰ পাতি ইয়াতে ভৰাই দিব। যথেষ্টখিনি আচাৰ মায়ে বনাই থৈছিলে, তাৰ পৰাই লৈ যাব লাগিব। ইয়াৰে টেমা মোৰ কাৰণেও বনাই থৈছে। তাৰপিছত এইফালে কেইখনমান প্লাষ্টিকৰ এইবোৰ ডিছপ'জেল চামুচ মায়ে বোলে লৈ লৈচোন, পেকেটটোত আছে, কেতিয়াবা প্ৰয়োজন হয় তাতে চাহ তাহ খাবৰ সময়ত চাহপাত চেনি ল'বৰ কাৰণে। তাৰো কেইখনমান ভৰাই লৈছোঁ। আৰু এইবোৰ সামৰি থাকিব মন নাযায়, কিন্তু বাধ্যত পৰি সামৰিবলগীয়া হয়। ভণ্টি আকৌ চিঞৰি আছে কিবা বোলে আলমাৰীত কিবা আগৰ দিনৰ বিস্কুট আছে, পাপাই আনি থৈছে, সেইটোও লৈ যাব লাগে বোলে। সেয়াও উলিয়াই ল'লোঁ, ভৰাই লওঁ বেগত। খাই ভাল লাগে অৱশ্যে, এইটো কাটা বিস্কুটৰ নিচিনা একেই, আৰু ষ্টাইলটো অলপ বেলেগ লাগে। তাৰপৰা পাপা গৈছিল, তেওঁ লৈ আহিলে। এইবোৰতে মানে বেছি মনটো লাগি যায়, আৰু ভাল পোৱা বস্তুবোৰ আগতীয়াকৈ আনি যায়। মায়ে ভণ্টিয়ে কৈ দিয়ে, আৰু পাপাই নিজেও লৈ আহে। সেইকাৰণে মই মিঠাই ভাল পাওঁ, তো মিঠাই আনিলে পাপাই। তাৰপিছত লালমোহন মাহঁতে ইমান ভাল নাপায়, মই ভাল পাওঁ, সেইকাৰণে 2টা হ'লেও লৈ আহিছে আৰু ভাল পাওঁ কাৰণে। তাৰপিছত মাছ আনিলে, আৰু চকলেটটো আনি আৰু ভাল পাওঁ কাৰণে। আৰু গাড়ীত গ'লে খাই গ'লেও মোৰ ভাল লাগে চকলেট, সেইকাৰণে আনি থৈ দিয়ে। তাৰপৰা এয়া মাছ, চিকেন থাকিলেও মই মাছৰ টেঙা জোল ভাল পাওঁ, সেয়াও আনি থৈছে। সেইকাৰণে মনবোৰ বেয়া লাগে, আনটোৰ কাৰণে নহয় আৰু এনেই মানে মৰমবোৰ দেখিলে। তাৰপৰা কাটা বিস্কুট হোষ্টেলত মৰ্ণিং খাবৰ কাৰণে। ভণ্টিয়ে এইফালে ধুনীয়াকৈ এতিয়া চাহ বনাব আমাৰ সকলোৰে কাৰণে। আৰু মাছৰ কণীও আনি দিলে, মাছৰ কণীও ভাল পাওঁ, সেইকাৰণে অকণমান ভিডিঅ'ও কৰি থ'লোঁ সাঁচি থ'বৰ কাৰণে। বৰষুণ এজাক আহি গ'ল। তাৰপৰা আমি ইভিনিং চাহ খাইছোঁ, মই বনালোঁ, চবকে খোৱালোঁ, পাপাই খাইছে, মা ভণ্টি মই গোটেইকেইটাই খাই আছোঁ। তাৰপৰা সময় 8:30মান হৈছে, মা লাগিছে কিটচেনত। মাংস আছিলে, মাংস অকণ আগদিনাৰে আছিলে বাৰু, অকণমান থৈ দিছিলে, সেয়া বনাইছে। আৰু বাকী মাছৰ এইবিলাক কিবাকিবি বনাব, আৰু লগতে মোৰ কাৰণেও কিবা ভৰোৱা মেলোৱা যা যোগাৰো কৰি আছে। এনেকৈ ভাল পাওঁ, এনেকৈ হ'ব হ'লগৈ। আৰু এইফালে বনাই মেলি এফালে মাছ বনাই আছে, মাছৰ টেঙা জোল, কণী,
আৰু এইফালে এপিচ দুপিচকৈ মাছ ফ্ৰাই কৰি আছে। তাৰপৰা এইফালে ৰ'ব এটা বস্তু দেখাই দিছোঁ, এইখিনি কিবা জলপান আৰু কাটা বিস্কুট মায়ে এনেকৈ ভৰাই থৈছে লৈ যাবৰ কাৰণে। আৰু নেমু, ঘৰৰে নেমু ছিঙি আনি থৈছে। এনেও ভাল নালাগে হোষ্টেলখনলৈ গৈ, তাতে এনেকুৱাবোৰ যা যোগাৰ কৰি থাকিবলৈ হ'লে আৰু মানে দেখি থাকিলে ভাল নালাগে। মই নাথাকোঁ সেইকাৰণে ওচৰত, ভিডিঅ' এটা কৰি সাঁচি থওঁ বুলি ওচৰলৈ আহিলোঁ, নহ'লে মায়ে ভণ্টিয়ে ভৰাই মেলি থৈ দিয়ে, মই মাত্ৰ বেগ লৈ যাওঁহে আৰু সেইবোৰ টোপোলা পাতি বান্ধিয়ে নাথাকোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।